নমস্কাৰ। আজি আপোনালোকক জনাব বিচাৰিছোঁ আঁঠুৰ বিষ ব্যায়ামৰ দ্বাৰা কেনেকৈ কমাব পাৰি। আঁঠুৰ বিষ কিমান যন্ত্ৰণাদায়ক সেয়া ভুক্তভোগীসকলে ভালদৰে জানে। আমাৰ আঁঠুৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে। বাৰ্ধক্যজনিত কাৰণত, বাত বিষৰ সমস্যা থাকিলে, শৰীৰৰ ওজন অত্যাধিক হ'লে, অধিক পৰিমাণে শাৰীৰিক পৰিশ্ৰম কৰিলে, আঁঠুত আঘাত পালে, শৰীৰত কেলছিয়াম আৰু ডি ভিটামিনৰ অভাৱ হ'লে ইত্যাদি। আঁঠুৰ বিষৰ কাৰণ যিয়েই নহওক কিয়, আমাৰ প্ৰধান উদ্দেশ্য হৈছে আঁঠুৰ বিষৰ পৰা কেনেকৈ উপশম পাব পাৰি, আঁঠুৰ বিষ কেনেকৈ ভাল কৰিব পাৰি বা আঁঠুৰ বিষ কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি, সেইটোহে গুৰুত্বপূৰ্ণ কথা। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। প্ৰথম ব্যায়ামটো হৈছে মেৰুদণ্ড পোন কৰি বহি ল'ব। ভৰি দুখন লগাই ৰাখিব, হাত দুখন কঁকালৰ ওচৰত ৰাখিব, অথবা হাত দুখন নিজৰ সুবিধা অনুযায়ী কঁকালৰ পিছফালে এনেদৰেও ৰাখিব পাৰে। এতিয়া উশাহ লৈ ভৰিৰ পতা দুটা নিজৰ গাৰ ফালে টানি আনিব আৰু উশাহ এৰি পিছলৈ ঠেলি দিব। পুনৰ উশাহ লৈ নিজৰ গাৰ ফালে টানি আনিব আৰু উশাহ এৰি পিছলৈ ঠেলি দিব। এনেদৰে এই ব্যায়ামটো 10 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত ঠিক একেদৰে বহি থাকি লাহে লাহে সোঁফালৰ পৰা বাওঁফালে ভৰিৰ পতা দুটা লাহে লাহে ঘূৰাব। পুনৰ বাওঁফালৰ পৰা সোঁফালে ভৰিৰ পতা দুটা লাহে লাহে ঘূৰাব। এনেদৰে দুয়োফালে 10 বাৰকৈ ভৰিৰ পতা দুটা ঘূৰাবলৈ চেষ্টা কৰিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে এখন টাৱেলৰ সৈতে অভ্যাস কৰিব লাগে। সেয়েহে টাৱেলখন গোল কৰি ল'ব টাইটকৈ। তাৰপিছত টাৱেলখন প্ৰথমতে সোঁ ভৰিৰ তলত ৰাখিব আৰু মেৰুদণ্ড পোন কৰি বহি ল'ব। লাহেকৈ সোঁ ভৰিৰ আঁঠুটোৰে টাৱেলখন হেঁচি ধৰিব। ভৰিখন পোন কৰি ৰাখিব, প্ৰায় 5 ছেকেণ্ড সময় হেঁচি ধৰি ৰাখিব। পুনৰ ভৰিখন ঢিলা কৰি দিব। পুনৰ 5 ছেকেণ্ড সময় ভৰিখন পোন কৰি আঁঠুটোৰে টাৱেলখন হেঁচি ধৰি ৰাখিব আৰু ভৰিখন ঢিলা কৰি দিব। পুনৰ হেঁচি ধৰিব আৰু ঢিলা কৰি এৰি দিব। এনেদৰে এই ব্যায়ামটো 5 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত ঠিক একেদৰে টাৱেলখন বাওঁ ভৰিৰ আঁঠুৰ তলত ৰাখিব, মেৰুদণ্ড পোন কৰি বহিব। বাওঁ ভৰিৰ আঁঠুটোৰে টাৱেলখন জোৰকৈ হেঁচি ধৰিব আৰু ভৰিখন ঢিলা কৰি দিব। পুনৰ জোৰকৈ হেঁচি ধৰিব, ভৰিখন পোন কৰি ৰাখিব, প্ৰায় 5 ছেকেণ্ড সময় হেঁচি ধৰি ৰাখিব। ভৰিখন ঢিলা কৰি দিব। পুনৰ হেঁচি ধৰিব। এনেদৰে বাওঁফালেও 5 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত টাৱেলখন দুইখন ভৰিৰ তলত ৰাখিব, দুই ভৰিৰ আঁঠুৰ তলত ৰাখিব, মেৰুদণ্ড পোন কৰি বহিব, দুই ভৰি লগাই টাৱেলখন জোৰকৈ হেঁচি ধৰিব আৰু ভৰিখন ঢিলা কৰি দিব। প্ৰায় 5 ছেকেণ্ড সময় জোৰকৈ হেঁচি ধৰি ৰাখিব আৰু ভৰি দুখন ঢিলা কৰি দিব। এনেদৰে এই ব্যায়ামটো 5 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে শুই শুই অভ্যাস কৰিব লাগে। হাত দুখন কঁকালৰ ওচৰত ৰাখিব, ভৰি দুখন লগাই ৰাখিব, ওপৰমুৱাকৈ শুই ল'ব। এতিয়া উশাহ লৈ প্ৰথমতে সোঁ ভৰিখন ভাঁজ লগাই লাহে লাহে নিজৰ গাৰ ফালে চোঁচৰাই লৈ আনিব। পুনৰ উশাহ এৰি লাহে লাহে ভৰিখন মেলি দিব। ঠিক একেদৰে বাওঁ ভৰিখনো উশাহ লৈ ভাঁজ লগাই লাহে লাহে নিজৰ গাৰ ফালে টানি আনিব আৰু উশাহ এৰি লাহে লাহে ভৰিখন মেলি দিব। পুনৰ উশাহ লৈ লাহে লাহে সোঁ ভৰিখন ভাঁজ লগাই নিজৰ গাৰ ফালে টানি আনিব আৰু পুনৰ উশাহ এৰি লাহে লাহে ভৰিখন মেলি দিব। পুনৰ বাওঁ ভৰিখন উশাহ লৈ লৈ ভাঁজ লগাই নিজৰ গাৰ ফালে টানি আনিব আৰু উশাহ এৰি মেলি দিব। এনেদৰে দুয়োখন ভৰি 5 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত উশাহ লৈ পুনৰ দুয়োখন ভৰি ভাঁজ লগাই নিজৰ গাৰ ফালে টানি আনিব আৰু উশাহ এৰি লাহে লাহে ভৰি দুখন মেলি দিব। পুনৰ উশাহ লৈ লাহে লাহে ভৰি দুখন ভাঁজ লগাই নিজৰ গাৰ ফালে টানি আনিব
আৰু লাহে লাহে উশাহ এৰি মেলি দিব। পুনৰ উশাহ লৈ লাহে লাহে ভাঁজ লগাই নিজৰ গাৰ ফালে টানি আনিব আৰু লাহে লাহে ভৰি দুখন মেলি দিব। এনেদৰে এই ব্যায়ামটো প্ৰায় 7-8 বাৰমান অভ্যাস কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে এখন চকীত বহি অভ্যাস কৰিব লাগে। মেৰুদণ্ড পোন কৰি বহি ল'ব। এতিয়া উশাহ লৈ লাহে লাহে সোঁ ভৰিখন পোন কৰি উঠাবলৈ চেষ্টা কৰিব। প্ৰায় 5 ছেকেণ্ড সময় ভৰিৰ পতা নিজৰ গাৰ ফালে টানি ধৰিব আৰু উশাহ এৰি নমাই দিব। ঠিক একেদৰে বাওঁ ভৰিখনো উশাহ লৈ উঠাব। ভৰিৰ পতা নিজৰ গাৰ ফালে প্ৰায় 5 ছেকেণ্ড সময় টানি ধৰিব আৰু উশাহ এৰি লাহেকৈ নমাই দিব। পুনৰ সোঁ ভৰিখন লাহে লাহে উশাহ লৈ উঠাব। ভৰিৰ পতা নিজৰ গাৰ ফালে টানি ধৰিব আৰু উশাহ এৰি লাহেকৈ নমাই দিব। ঠিক একেদৰে বাওঁ ভৰিখনো উশাহ লৈ উঠাব আৰু উশাহ এৰি লাহেকৈ নমাই দিব। এনেদৰে দুইখন ভৰি 5 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত দুইখন ভৰি উশাহ লৈ উঠাবলৈ চেষ্টা কৰিব। ভৰি দুখনৰ মাজত সামান্য দূৰত্বৰ ব্যৱধান ৰাখিব আৰু লাহেকৈ উশাহ এৰি নমাই দিব। পুনৰ ভৰি দুখন লাহে লাহে উশাহ লৈ লৈ ওপৰলৈ উঠাব। ভৰি দুখন পোন কৰি ৰাখিব। ভৰিৰ পতা নিজৰ গাৰ ফালে প্ৰায় 5 ছেকেণ্ড সময় ধৰি টানি ৰাখিব। পুনৰ উশাহ এৰি লাহেকৈ নমাই দিব। পুনৰ উশাহ লৈ উঠাব। ভৰিৰ পতা নিজৰ গাৰ ফালে টানি ধৰিব। প্ৰায় 5 ছেকেণ্ড সময় ধৰি ৰাখিব আৰু উশাহ এৰি নমাই দিব। এনেদৰে প্ৰায় 6-7 বাৰমান এই ব্যায়ামটো অভ্যাস কৰিব। এনেদৰে এই ব্যায়ামকেইটা নিয়মিতভাৱে দিনটোত যিকোনো সময়ত নিজৰ সুবিধা অনুযায়ী দুবাৰকৈ শুদ্ধভাৱে অভ্যাস কৰিব। প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকে নিশ্চিতভাৱে অলপ হ'লেও আঁঠুৰ বিষৰ পৰা উপশম পাব। ধন্যবাদ।